বুলি নহয়, তেখেতে দ্বিতীয় বিবাহ কৰিছে বুলি আমি শুনিছোঁ। কেলেংকাৰী বুলি ঠিক মই ক'ব নোৱাৰিম, এইটো যদি আপোনালোকৰ দৃষ্টিগোচৰ হৈছে আমাক জনাব। কিন্তু আমি এটা ৰিপৰ্ট বিচাৰিছোঁ, ব্লকৰ পৰাও বিচাৰিছোঁ, ব্লক কমিটিৰ পৰা, কলবাৰী ব্লক কমিটিৰ পৰা ৰিপৰ্ট বিচাৰিছোঁ। লগতে আমি TCLCC চেয়াৰমেনৰ পৰা আমি ৰিপৰ্ট বিচাৰিছোঁ। TCLCC চেয়াৰমেনৰ পৰা আমি ৰিপৰ্টটো অলৰেডি পাইছোঁ। এতিয়া আমি ব্লকৰ পৰা ৰিপৰ্টটো পালে ইয়াৰ ওপৰত আমি একশ্যন ল'ম। নাই চাওক, আমাৰ এই PPL দলটো এটা গণতান্ত্ৰিক দল হয়। ইয়াতে চবৰে মানে বাক স্বাধীনতাটো আছে, ফ্ৰীডম অফ স্পীচটো আছে, চবেই ক'ব পাৰে। আমি এটা ফেমিলি হয়, ফেমিলি হ'লে এটা গণতান্ত্ৰিক আমি পৰিয়াল হয়। ইয়াতে সকলোৱে মানে কোৱাৰ এটা সুযোগটো আছে। প্ৰাইমাৰীও ক'ব, CDCও ক'ব, ব্লকেও ক'ব, চবেই ক'ব। গতিকে প্ৰাইমাৰীবিলাক আজি কিবা এটা কথা তেখেতসকলে আমাক দিছে চেণ্ট্ৰেল কমিটিত, আমি এইটো গ্ৰহণ কৰিছোঁ। এইটো আমি চালিজাৰি চাম আৰু তাতে যদি আমাৰ কিবা কৰণীয় থাকে আমি কৰিম। লোকসভা নিৰ্বাচনলৈ কি হ'ব? অলৰেডি BPF-এ প্ৰাৰ্থী ঘোষণা কৰিছিল। মই আজিলৈকে শুনা নাই BPF-এ কাক প্ৰাৰ্থী ঘোষণা কৰিছে। আপোনালোকক যদি কৈছে আপোনালোকে জনাব কাক প্ৰাৰ্থী দিছে। তো আমাৰতো লোকসভা ইলেকশ্যনৰ কাৰণে একদম আমি ৰেডি আছোঁ। আমাৰ কোকৰাঝাৰ যোনটো লোকসভা আছে, আমি NDA হিচাপে UPPL-ৰ কেণ্ডিডেট থাকিব ইয়াতে, UPPL ইয়াতে খেলিব। আৰু দৰং ওদালগুৰিত NDA-ৰ কেণ্ডিডেট আমাৰ BJP-ৰ পৰা হ'ব। গতিকে আমাৰ BTR-ৰ যে দুটা সমষ্টি, এটা কোকৰাঝাৰটো আমি UPPL-এ খেলিম আৰু আনটো যোনটো দৰং ওদালগুৰি আছে এইটো BJP-য়ে খেলিব। আৰু আমাৰ মানে পূৰ্ণ প্ৰস্তুতি আমাৰ চলি আছে। আমাৰ যিমান বুথ কমিটি আছে চব গঠন কৰা হ'ল আমাৰ। আৰু আমাৰ যোনটো ভোটাৰ তালিকা ওলাব 5 তাৰিখ ডিচেম্বৰলৈকে, এইটো মানে ফাইনেল ভোটাৰ তালিকা আমাৰ ওলাবলগীয়া আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা। তেতিয়া আমাৰ যিমান আমাৰ বাকী থকা কাম আছে এইবিলাক আমাৰ সম্পূৰ্ণ হৈ যাব। আৰু অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আমাৰ মানে ডাঙৰ ডাঙৰ ৰেলী, যেনেকৈ আমাৰ ৰিচেণ্টলি বিজনেছ হৈ গ'ল, আগতে আমাৰ কোকৰাঝাৰত এটা হৈ গ'ল, তাৰ আগতে আমাৰ ওদালগুৰিত হৈ গ'ল। বাকী থকা যোনটো আমাৰ 7টা আমাৰ পাৰ্টি ডিষ্ট্ৰিক্ট আছে, এইটো আমাৰ হ'ব। আমাৰ গোসাইগাঁৱৰ পৰা ডাঙৰ এটা ৰেলী আৰু মানে ৰিচেণ্টলি আমি কৰিম। নাৰা পিতাটো মই দেখা নাই, মই নাছিলোঁ যিটো মিটিঙত, আপোনালোকৰ পৰাই শুনিলোঁ। মই নিউজটো মই দেখা নাই এতিয়ালৈকে। আপোনালোকে যদি এইটো হৈছে, আপোনালোকে যদি কিবা আছে মই এইটো খবৰ ল'ম মানে ব্লকৰ পৰা। এনেকুৱা মাৰামাৰি হৈছে যদি, ইনডিচিপ্লিন হৈছে যদি আমি একশ্যন ল'ম। কেলেংকাৰী বুলি নহয়, তেখেতে দ্বিতীয় বিবাহ কৰিছে বুলি আমি শুনিছোঁ। কেলেংকাৰী বুলি ঠিক মই ক'ব নোৱাৰিম, এইটো যদি আপোনালোকৰ দৃষ্টিগোচৰ হৈছে আমাক জনাব। কিন্তু আমি এটা ৰিপৰ্ট বিচাৰিছোঁ, ব্লকৰ পৰাও বিচাৰিছোঁ, ব্লক কমিটিৰ পৰা, কলবাৰী ব্লক কমিটিৰ পৰা ৰিপৰ্ট বিচাৰিছোঁ। লগতে আমি TCLCC চেয়াৰমেনৰ পৰা আমি ৰিপৰ্ট বিচাৰিছোঁ। TCLCC চেয়াৰমেনৰ পৰা আমি ৰিপৰ্টটো অলৰেডি পাইছোঁ। এতিয়া আমি ব্লকৰ পৰা ৰিপৰ্টটো পালে ইয়াৰ ওপৰত আমি একশ্যন ল'ম।